কৰা হৈছে ইয়াৰ পিছতো ধৈৰ্য সহ্য সব কণ্ট্ৰল কৰি পেলাই আজি বড়োসকলে আগবাঢ়ি আহিছে আমি কৈছো আমি হিংসা নিবিচাৰো অস্ত্ৰ নিবিচাৰো ৰক্তাক্ত হোৱাটো আমি নিবিচাৰো সভ্য সমাজত আমি সকলো বসবাস কৰো হয় আজিলৈকে বড়োসকলক কিৰাত ম্লেচ্ কিবা কিবি বুলি কোনোবা ঘৃণা কৰিব বিচাৰে ওপৰত সকলো ভালে দেখায় কিন্তু যেতিয়া ড্ৰয়িং ৰুমত যায় কছাৰী হওক বুলি আজিও কথা পাতে আমি জানিও নজৰা কৰাৰ দৰে আছো কিয়নো আমি অইনক ঘৃণা কৰিবলৈ শিকা নাই আমাৰ ধৰ্ম এইটো নহয় আমি কাকো ঘৃণা নকৰো কোনোবা যদি জনগোষ্ঠী আছে যাৰ ঘৰত হিন্দু মুছলিম সকলো ধৰ্মৰ মানুহ পাকঘৰত সোমাব পাৰে যদি অসমত এটাই জাতি আছে এইটো বড়ো জাতি মই অইন জাতি দেখা নাই ইয়াতে অসমত আজি তেনেকৈ জনগোষ্ঠী এটাত যিটো চৰকাৰৰ কৰণীয় দায়িত্ব আছিলে সেই মিনিমাম দায়িত্ব আৰু ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্টে পালন কৰা নাই আজি যদি কোনোবা ভাবিছে আমাৰ হাতত ক্ষমতা আছে আমাৰ হাতত পুলিচ আছে আমাৰ হাতত আইন আছে যি কৰে কৰক আমি একো নকৰো সেইটো আপুনি ভুল কৰিছে মানৱ ইতিহাস দুটা শব্দকৈ লিখিছে চ্যালেঞ্জ আৰু ৰেছপন্স চ্যালেঞ্জ আৰু ৰেছপন্স দুটা শব্দক লিখি লৈ পেলাই মানৱ ইতিহাস লিখিছে বিশ্বত আজি চৰকাৰৰ ৰেছপন্স আৰু বড়োসকলৰ চ্যালেঞ্জ চৰকাৰী চ্যালেঞ্জ আৰু বড়োসকলৰ ৰেছপন্স ইয়াৰ ওপৰত ইতিহাস লিখা হ'ব আৰু এই ইতিহাসত যেনেকৈ প্ৰফুল্ল মহন্ত তৰুণ গগৈ ইয়াৰ সাক্ষী হৈ ৰ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই ইতিহাসৰ সাক্ষী হ'ব লাগিব যদি বড়োসকলক ন্যায় দিব নোৱাৰে বড়োসকলক যদি ন্যায় দিব নোৱাৰে এই ইতিহাসত লিপিবদ্ধ হোৱাৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও সাৰি যাব নোৱাৰে আমি আপোনাৰ পাৰ্চনেল সম্পত্তি বিচৰা নাই আমি কোনোবা জাতি জনগোষ্ঠীৰ অধিকাৰ কৰ্তন কৰি পেলাই আমি জীয়াই থাকিব বিচৰা নাই ভাৰতৰ সংবিধানত যিটো আছে এইখিনি কথাই আমি বিচাৰিছো আৰু ভদ্ৰভাৱে বিচাৰিছো অহিংসাৰ পন্থাৰে বিচাৰিছো গণতান্ত্ৰিক পন্থাৰে বিচাৰিছো যি সময়ত BLT আন্দোলন কৰিছিলে সেই সময়ত বড়োবিলাকক কি শব্দ দি গালি পাৰিছিলে আমাৰ ক'বলগীয়া নাই যি সময়ত NDAB সশস্ত্ৰ সংগ্ৰাম চলাইছিলে সেই সময়ত বড়োসকলক নৰখাদক কিবা কিবি কি কৈছে হিচাপ নাই কিন্তু আজি আমি সকলো শান্তি বিচাৰিছো আজি চৰকাৰৰ হাতত সোণালী সুযোগ NDAB আজি 2005 চনৰ পৰা চিজফায়াৰত আছে চৰকাৰক কৈ আছে সমাধান কৰক সেই সময়ত মনমোহন সিঙে ক'লে আপোনালোকে আলোচনালৈ আহক আমি আপোনালোকৰ সমস্যা সমাধান কৰিম মনমোহন সিং চৰকাৰ গুচি গ'ল তৰুণ গগৈ গুচি গ'ল একো নহ'ল নৰেন্দ্ৰ মোদীয়ে 2014 ক'লে মই যদি শাসনত আহোঁ 6 মাহৰ ভিতৰত নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যা সমাধান কৰিম 3.5 বছৰ হ'ল কোনো এটা উগ্ৰপন্থীৰ সমস্যা সমাধান নহ'ল ইফালে অসমত 1.5 বছৰ হ'ল সৰ্বানন্দ সোণোৱাল চৰকাৰ জাতি মাটি ভেটি এই শব্দকেইটা উচ্চাৰণ কৰি চৰকাৰ আহিল কিন্তু চৰকাৰ গঠন কৰাৰ পিছত আমি দেখিবলৈ পোৱা নাই বৰ্তমান ভাৰত চৰকাৰৰ অসম চৰকাৰৰ সবচে ডাঙৰ শ্লোগানটো হৈছে অৰ্থনৈতিক পৰিৱৰ্তন অৰ্থনীতি উন্নয়ন পৃথিৱীত কোনটো জাতি আছে অকল অৰ্থনীতিৰ ওপৰত বেছ কৰি পেলাই জীয়াই আছে সমাজক বাদ দি ৰাজনীতিক বাদ দি সামাজিক সমস্যাবিলাক বাদ দি পেলাই কোন জাতি বিশ্বত জীয়াই আছে আমাক এটা উদাহৰণ দিয়ক আপোনালোকে ডাঙৰ ডাঙৰ গেম পাতিছে পাতক ডাঙৰ ডাঙৰ মিটিং পাতিছে পাতক কিন্তু অসমত আপোনালোকে কৈছে অসমখন বোলে মিনি ইণ্ডিয়া মিনি ভাৰত ইয়াত বহুত জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠী লৈ পেলাই অসম আপোনালোকে কৈছে 12 বৰণীয়া সংস্কৃতি আজি যদি ট্ৰাইবেল সকলক শেষ কৰি দিয়ে মিচিং ৰাভা তিৱা বড়ো এই সংস্কৃতিবিলাক নিক্ষেপ হৈ যায় আপোনালোকে কাক লৈ পেলাই 12 বৰণীয়া সংস্কৃতি বুলি ক'ব ওয়েস্টার্ন মিউজিকটো লৈ আহি ওয়েস্টার্ন ডেন্স কৰি পেলাই আপোনালোকে ক'ব নেকি আমাৰ সংস্কৃতি 12 বৰণীয়া সংস্কৃতি গুৱাহাটী চিটিত এইবিলাকে প্ৰেক্টিছ হৈ আছে আৰু অসমৰ যিখিনি গাঁও আছে এই গাঁৱে অসমৰ সংস্কৃতি বজাই ৰাখিছে যিখিনি ট্ৰাইবেল জনগোষ্ঠী আছে সেই ট্ৰাইবেল জনগোষ্ঠী আজি অসমৰ সংস্কৃতি বজাই ৰাখিছে কিন্তু সেই ট্ৰাইবেল জনগোষ্ঠীক মাহিয়াৰ চকুৰে চাই আছে অসম চৰকাৰে যোনে ক্ষমতাত নাহক কিয় তো এই কাৰণে আমাৰ কথা স্পষ্ট আজি বড়োসকলক লৈ পেলাই আপোনালোকে যদি আণ্ডাৰ এষ্টিমেট কৰিছে
এই সকলে বকি থাকক, আন্দোলন করে করক, দুদিনমান গরম করিব, তাৰপিছত ঠাণ্ডা হ'ব। এটা ৰেভলিউশ্যন এনেকুৱা ঠাণ্ডা হোৱা বস্তু নহয়। হয় এইটো নিক্ষেপ হৈ যাব, নহয় এইটো সাকসেস হ'ব। ৰিভলিউশ্যনৰ দুটা ৰাস্তা আছে, দুটা ৰাস্তা। হয় এইটো আপোনালোকে শেষ কৰিব লাগিব। অল ৰিভলিউশ্যনাৰী বিলাকক আপোনালোকে যি কৰে ট্ৰেইন চলাই দিয়ে, গুলিয়ে মাৰে, চব শেষ কৰিব লাগিব। নহলে আপোনালোকে এই ৰিভলিউশ্যনাৰী সকলৰ কথা মানি ল'ব লাগিব। ৰাস্তা দুটাই। আৰু যিমান দিন বিলম্ব কৰিব, যিমান দিন আপোনালোকে পিছাই যাব, ইমান দিন আমাৰ মাজত ঘৃণা, খং, আবেগ আমাৰ মাজত বৃদ্ধি পাব। আৰু মই ভগৱানক প্ৰাৰ্থনা কৰোঁ, এই খং, আবেগ, বিবেকে যাতে এটা সময়ত পুনৰ অসমত ৰক্তাক্ত পৰিস্থিতি সৃষ্টি নকৰে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ৰাইজ, যে আমি সমাধান বিচাৰিছো, আমি সমস্যা বিচৰা নাই। আৰু সমাধান বিচৰা সকলে কেনেকে শব্দ বাক্য ব্যৱহাৰ কৰিব লাগে, আমি যদি ব্যাকৰণটো অশুদ্ধ হৈছে আপোনালোকে বুজাই দিয়ক। আপোনালোকে ডিক্সনাৰীটো যদি আমি ভালকে ব্যৱহাৰ কৰিব জানা নাই, সমাধান বিচৰাৰ শব্দ অৰ্থৰ ডিক্সনাৰীটো যদি আমি জানা নাই, আপোনালোকে চৰকাৰে আমাক বুজাই দিয়ক। কিন্তু ইয়াত বিলম্ব কৰি লাভ নাই। আজি ভাৰত ডেভেলপমেন্টৰ শ্লোগান দিছে, ডিজিটেল ইণ্ডিয়াৰ শ্লোগান দিছে, বহুত কিবা কিবি ডিমনিটাইজেশ্যন, বহুত ভাল ভাল শ্লোগান দিছে। কিন্তু এই মানুহবিলাকৰ না ডিজিটেল ইণ্ডিয়াৰ লগত কিবা লিংক আছে, না আপোনাৰ স্বচ্ছ ভাৰতৰ লগত লিংক আছে। এই মানুহখিনিয়ে আপোনাৰ উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই। আপনার দিল্লিত করা যোজনা, বিস্ফোরক যোজনা, এই মানুহবিলাকতো আহি নাপায়। আপনার যোজনা আমাক নাহে, আমাক লাগে আটা, আপুনি দিব ওলাইছে ডাটা। আমাক খাবৰ কাৰণে আটা লাগে, আমাক চাউল লাগে, আমাক হস্পিটাল লাগে, আমাক ৰাস্তা লাগে, আমাক স্কুল লাগে। না আমাক 4G লাগে, না 5G লাগে, না 6G লাগে। কিন্তু আপোনালোকে ৰাখক কেইদিনমানৰ কাৰণে, এটা আপোনালোকে ব্যৱহাৰ কৰক। মই ভাল পাইছো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে অসমৰ নিজৰ সমষ্টি মাজুলীটো ডিজিটেল ইণ্ডিয়া কৰিবলৈ গৈছে। মই ধন্যবাদ দিছো, ভাল পাইছো। আপুনি মাজুলীটো কৰক, মাজুলীটো ধুনীয়াকে কৰি লওক ডিজিটেল ইণ্ডিয়া। কিন্তু আমি যাই পেলাই গম পাম মাজুলী কেইজন আই বাইয়ে ডিজিটেল ইণ্ডিয়াৰ এই 4G 6G ইউজ কৰি আছে। আমি কালি যাই পেলাই গম পাম। ইয়াত ডিজিটেল ইণ্ডিয়া নচলিব। এতিয়া ইয়াত বেছিক সমস্যা সমাধান কৰক। উগ্ৰপন্থী সমস্যাটো বেছিক সমস্যা। এতিয়া আমাৰ যুৱকসকলে অস্ত্ৰ ল'বলৈ বাধ্য হৈছিলে। ভাৰত চৰকাৰৰ যিটো উপনিৱেশিক শাসন, মাহিয়াৰ চকুৰে যিটো শাসন কৰি আছে, ইয়াৰ কাৰণে অস্ত্ৰ ল'বলৈ বাধ্য হৈছিলে। সেইসকল আজি মেইন ষ্ট্ৰীমত আহিব বিচাৰিছে। আপোনালোকে ৰাস্তা মোকলাই দিয়ক, সেই ল'ৰাবিলাক লৈ আহক। মানৱ সম্পদ ধ্বংস হৈ আছে। BA MA পাছ কৰি পেলাই আজি জংঘলত গৈ আছে। সেইসকলক মেইন ষ্ট্ৰীমত আনক, সেইসকলক মানৱ সম্পদ হিচাপে ব্যৱহাৰ কৰক। আপোনালোকৰ ভুল নীতিৰ কাৰণে আজি 15 লাখতকৈ অধিক মানুহ দিল্লী, মুম্বাই, গুজৰাট, হাৰিয়ানা বাহিৰত যাই হাজিৰা কৰি আছে। ভাগ্য ভাল চৰকাৰৰ। সেই মানুহখিনি থাকিলে অসমত সদায় ৰেলী ধৰ্ণা হ'লহেঁতেন। কিয় আপোনালোকে এমপ্লয়মেণ্ট দিব পৰা নাই? এমপ্লয়মেণ্ট দিব পৰা নাই। পৰিৱৰ্তন শব্দটো উচ্চাৰণ কৰা বহুত সহজ। পৰিৱৰ্তন কৰিম মই, মহাত্মা গান্ধীয়ে কৈছে। কিন্তু পৰিৱৰ্তনটো নিজে হোৱা আগতে, বি দ্য চেঞ্জ ইউ ৱান্ট টু সি ইন দ্য ৱৰ্ল্ড, নিজেহে আগতে পৰিৱৰ্তন হোৱা। আজি নিজে ঘুষ খাবা নেৰি পেলাই অন্যক কৈ থাকিলে ঘুষ নাখাবি, ঘুষ নাখাবি, এইটো কেনেকৈ হ'ব? নিজে শোষণ কৰি পেলাই আনক ক'লে শোষণ নকৰিব, কেনেকৈ হ'ব? সেইকাৰণে আমি বিচাৰিছো যে অতি শীঘ্ৰে আপোনালোকে আগবাঢ়ি আহক। বড়োসকলক যদি ন্যায্য প্ৰাপ্তি অধিকাৰ দিয়ে, ভাৰতৰ মহাভাৰত অশুদ্ধ নহয়। ভাৰতত যদি আৰু এখন নতুন ৰাজ্য হয়, ভাৰতৰ একো ক্ষতি নহয়। ৰাজ্য নোহোৱাৰ কাৰণে আজি বন্ধ হৈ আছে, ব্লকেড হৈ আছে, বিভিন্ন সমস্যা হৈ আছে। আজি ৰাজ্য হৈ পেলাই যদি সকলো শান্তিত থাকে, তাত কি ক্ষতি আছে? এটা সময়ত উত্তৰাখণ্ড, ঝাৰখণ্ড, ছত্তীশগড় গঠন কৰাৰ সময়ত একে কথা আছিলে, ৰাজ্য গঠন নকৰো। আজি উত্তৰাখণ্ড, ঝাৰখণ্ড, ছত্তীশগড় গঠন কৰি দিয়াৰ কাৰণে ঝাৰখণ্ডৰ পৰা আজি খেলা খেলিবলৈ আহিছে। নেশ্যনেল গেমত ঝাৰখণ্ডে বহুত আগবাঢ়ি গৈছে। কাবাডী হওক, ফুটবল হওক, এথলেটিক্স হওক, নহ'লে ঝাৰখণ্ডে ৰিপ্ৰেজেণ্টেশ্যন পোৱা নাছিলে। উত্তৰাখণ্ড আজি আগবাঢ়ি গৈছে, ছত্তীশগড় আজি আগবাঢ়ি গৈছে। ছত্তীশগড় আজি এগ্ৰিকালচাৰ কিমান বা ওপৰত আগবাঢ়ি গৈছে। কিন্তু মধ্যপ্ৰদেশত থকাৰ এইটো হোৱা নাছিলে। নৰ্থ ইষ্টৰ কথাটো ভাবি চাওক।
যদি মেঘালয় সেপারেট নহ'লেহেঁতেন, মিজোৰাম সেপাৰেট নহ'লেহেঁতেন, অৰুণাচল সেপাৰেট নহ'লেহেঁতেন, একেলগে থাকিব লাগিলে আজিৰ তাৰিখত অসমত ঘণ্টাই ঘণ্টাই ধৰ্ণা ৰেলী হৈ থাকিলেহেঁতেন, ঘণ্টাই ঘণ্টাই ধৰ্ণা ৰেলী। আৰু আজিও ঠিকনি নলয় অসমৰ লিডাৰবিলাকে, যি ভুলৰ কাৰণে অসমখন হাত বনি হৈ গ'ল, একে ভুল আজিও প্ৰত্যেক মুহূৰ্ততে অসমৰ নেতৃত্বই আজি কৰি আছে, যিটো আমি সহ্য কৰিব নোৱাৰো। আমি আপোনালোকক মানুহ বুলি সন্মান কৰো, আমি আপোনালোকক মানুহ বুলি আমি মৰম কৰো, কিন্তু ইয়াৰ অৰ্থ এই নহয় যে আপোনাৰ শোষণকাৰী আত্মাটোকো আমি সন্মান জনাম, এইটো কেতিয়াও হ'ব নোৱাৰে। শোষণকাৰী আত্মাটো আপোনালোকে পৰিৱৰ্তন কৰি লওক। তো এইকাৰণে যেনেকৈ টক হ'ব বুলি আজি পিছৰ আছে, কেইদিনমান আগতে কৈছিলে অফিচাৰসকলে আপোনালোকৰ ত্ৰিপাক্ষিক আলোচনা হ'ব, আলোচনা কৰি আছো, আলোচনা কালি হ'ব, পৰহি হ'ব। আপোনালোকক এটা কথা স্পষ্ট কৰি দিব ওলাইছো, আপুনি পৰহি কালি কৰি পেলাই আপোনাৰ চাকৰি ৰিটায়াৰ্ড হৈ যাব। ল'ৰা ছোৱালী আমেৰিকাত পঢ়ি আছে, আপোনালোকৰ টেনশ্যন নাই। কিন্তু আমাক গুৰুসকলে শিকাইছে মানুহৰ জীৱনত এটা অবজেক্টিভ থাকিব লাগে বুলি পেলাই। আপুনি পষ্টপন কৰিব পাৰে, আপুনি অহাকালি পৰহিৰ কথা ক'ব পাৰে, আমি ক'ব নোৱাৰো। আমাৰ এটাই মকসদ, এটাই অবজেক্টিভ, এই জীৱনত এটাই কাম যে বড়ো জনগোষ্ঠীক উদ্ধাৰ কৰিব লাগিব, ন্যায় প্ৰদান কৰিব লাগিব, আমাৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ ল'ব লাগিব, আমাৰ এটাই কাম। তো সেইকাৰণে আমি যেতিয়ালৈকে জীয়াই থাকিম এই আন্দোলন চলি থাকিব আৰু ইয়াৰ জেনেৰেশ্যনৰ পৰা জেনেৰেশ্যন আহি থাকিব। কেতিয়াবা গভৰ্ণমেণ্টে কৈছিলে অহাকালি শেষ হৈ যাব, পৰহি শেষ হৈ যাব। ঠাণ্ডা গৰম বহুত খুৱালে বড়োবিলাকক, ঠাণ্ডা গৰম আমাৰ দৈনিক বিজনেছ হৈ গ'ল। গুড়িও খুৱালে, লাচিও খুৱালে, পানীও খুৱালে, ৰুডো খুৱালে, আমাক বহুত কিবা কিবি খুৱালে আমাক। এইবিলাক আমাৰ হেবিট হৈ গ'ল, এতিয়া আৰু বেলেগ ইয়াত ফৰ্মুলা নাই। তো এইকাৰণে ফৰ্মুলা এটাই, আমি সমাধান বিচাৰিছো, সমাধান। আৰু এই দিল্লীতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ। আৰু আপোনালোকে কৈছিলে দিল্লীত যিহেতু বিজেপি আছে, অসমত বিজেপি আহিলে কাম কৰিব পাৰিম। আজি অসমত বিজেপি আহিছে, আপোনালোকে কাম কৰক। ব্ৰহ্মপুত্ৰটো দুদিন পিছত খান্দিলেও একো কথা নাই, এই জাতীয় সমস্যাটো আগত সমাধান কৰক। ব্ৰহ্মপুত্ৰত আৰু এখন দলং আপুনি নিদিলেও কথা নাই, ব্ৰহ্মপুত্ৰ দলঙৰ কাৰণে কোনো মৰা নাই। আজি অসম চৰকাৰে কৈছে আমি 2খন 3খন আৰু ব্ৰহ্মপুত্ৰত দলং দিম, দুদিন পিছত দিয়ক দলংখন, কিন্তু জাতীয় সমস্যাবিলাক সমাধান কৰক। এই মানুহবিলাক শান্তিৰে থাকিব দিয়ক, ইহঁতৰ সপোনটো বাস্তৱত ৰূপায়ণ হ'বলৈ দিয়ক। এই সকলো ভাবিছে নিজৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ কৰিম, শান্তিৰে ঘৰ এটা সাজি পেলাই থাকিম, নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিম। এই ৰিয়েলাইজেশ্যনটো, এই পৰিৱেশটো আপোনালোকে সৃষ্টি কৰি দিয়ক, সেইটোৱে আমি বিচাৰিছো। তো সেইকাৰণে আমি পুনৰ আজি ঘোষণা কৰিছো, আজি এই 12 ঘণ্টীয়া ৰেল ব্লকেডৰ পিছত নৱেম্বৰ মাহত আমি ইনডেফিনিট আৰু নেশ্যনেল হাইৱে ব্লকেড কৰিম। আপোনালোকে সাজু হওক, আমিও সাজু হৈছো। আৰু ডিচেম্বৰ মাহত পুনৰ ৰেড ট্ৰেকত আহিম, কিন্তু এইবাৰ 12 ঘণ্টীয়াৰ বেপাৰটো আজিয়ে বন্ধ কৰিলো আমি। এইবাৰ ইয়াৰ অলপ বেছি লৈ আহিম আমি ঘণ্টীয়াটো। ইয়াৰ কাৰণে কিন্তু আমি দায়ী নহয়, ইয়াৰ কাৰণে দায়ী আমি নহয়, আপোনালোক দায়। আলোচনা কৰিলে আপোনালোকৰ একো লছ নহয়, একো ক্ষতি নহয়, টকা পইচা নালাগে আলোচনা কৰাৰ কাৰণে। এই আলোচনাটো কৰি পেলাই যদি সমাধান কৰিব নোৱাৰে, ইয়াৰ কাৰণে আপোনালোকে ভুগিব লাগিব। আমাৰ ইয়াৰ কাৰণে দায়ী নহয়। ৰিভলিউচনটো কৰিব পাৰে, সংবিধানৰ বহুত দফাবিলাক মুচি দিয়ক, তেতিয়া ভাৰতৰ আন্দোলন নহ'ব। ভাৰতৰ সংবিধানৰ 2 আৰু 3 আৰ্টিকেলত লিখা আছে, যেতিয়াই ভাৰত চৰকাৰে ইচ্ছা কৰে, কোনোবাই বিচাৰে এটা ৰাজ্যক 2 ভাগ 3 ভাগ কৰি নতুন ৰাজ্য গঠন কৰিব পাৰে, কোনোবাই 2টা ৰাজ্যক সংযোজন কৰি এটা ৰাজ্য কৰিব পাৰে। এইটো সংবিধানত লিখা আছে। আৰ্টিকেল 19, আৰ্টিকেল 14 ইকুৱেলিটি, ভাৰতৰ গোটেই সংবিধানটো আজি বড়োসকলক পঢ়ি চাইছে। এই সংবিধানটো আপোনালোকে বাস্তৱত ৰূপায়ণ কৰা নাই। এই সংবিধানটো আপোনালোকে নিজৰ চৰকাৰ চলোৱাৰ এটা হাত পুথিৰ নিচিনা ব্যৱহাৰ কৰিছে, মানুহক শোষণ কৰাৰ হাত পুথিৰ নিচিনা ব্যৱহাৰ কৰিছে। সেইটো কিন্তু ভাৰতৰ কাৰণে ভাল নহয়। दा बेनिखायनो रायजोफोर सोरबा सोरबा सानदों आन्दोलना बिदिजों जागोन नामा बुंदोंबो।
दाख्लै गरखालायनि दावराव जानाय समाव गोबां फन हरदों, गोबां बुंदों आन्दलनखौ थाद'नाय गैयालासे खालाम होननानै। खालामबाय था, जि जायो जागोन, सोरबा थैगोन ना थैगोन मा जागोन, आन्दलनखौ खालाम, हुलुस थुलुस खालाम। नाथाय रायजोफोर, बर'फ्रा दिनै राफोद जाबाय। बे आन्दलना जोंनि थाखाय गोदान नंला। सोरबा सोरबा गोदान मानसिफोरा बबेयावबा बारसोमनानै थैनाय बायदियै जों थैनो हाया दायो। आंनि बुजिनायाव बड'लेण्ड मोननो थाखाय जिखिनि जिउ होनांगौ बे होनाया जाखाबाय, जिखिनि थै होनांगौ बे थै होनाया जाखाबाय, जिखिनि साजा मोननांगौ बे साजा मोननाया जाखाबाय। एबार साजाखौ जों लानाङा, साजाखौ बिसोरखौसो होनांगौ। साजा होनाय माने बुथारनाय गावथारनायखौ होनाखै आङो। बिसोर जोंखौ जेरैबायदि इमोसनेल अत्याचार खालामदों दायो, सान्दुं गोसायाव जिरायहोनानै, अखा बांखायाव जिरायहोनानै, सरकारा गावसोरनि आखायाव थानायलाय जेबो मावालासिनो जोंखौ जेरै अत्याचार खालामदों, जोंबो लावथिजों नङा मेलेमजोंनो बिसोरखौबो अत्याचार खालामनांगोन। सेंग्राफ्रा फेसबुकआव खुलिदोंना खुलियाखै? लोगोफोरजों ओंखाम जानाय बेदर जानायखौ लिरलायबाय थाबा जानाय नङा। आन्दलननि फट'आ खेब आरो नरेन्द्र मदिनो हर, सर्बानन्दनो हर फेसबुकआव, टुइटाराव।